खुलुमबाय बिबानगिरि फोरोंथाय मावबादा माइनाव दुलाराय बाथौ गौथुम गावनि मिरु बाथौ गौथुम मेहेर गोनाङै खुंफुंनाय दिनैनि बे मेलखौ सामलायनाय मानगोनां आफादगिरि आब'मोन दुलाराय बाथौ गौथुम माइनाव आफादनि बिबानगिरि बोसोनगिरि आब'मोनमोन दिनैनि बे मेलाव बोसोनगिरि महरै खावलायनाय लेखा बेयाव नुजाथि फैनो हानाय बावैसो आवगायाव बिबुंथि लाखिनाय जोंनि सरगियारि आबौ नोंथां दुलाराय बाथौ गौथुमनि गागि आफादनि आफादगिरि आदा नेहाथारि देबेन बर' आदा आरो लोगोसे दिनैनि बे मेलावनो नुजाथि फैनो हानाय हलिचुरि आब' मधुस्मिता आब' मानगोनां गुबुन गुबुन जिल्लानिफ्राय सफैनो हानाय आफादगिरि नेहाथारि बोसोनगिरि मानगोनां आब'मोन गिबियावनो आं दिनैनि बे मेलाव बाहागो लानो मोननानै जोबोद गोजोननाय मोन्दों आरो माइनाव आफादा आंखौ फंनैसो बिबुंथि बुंनो खाबु होनायनि थाखाय गिबियावनो आं नोंथांमोननि गासैनिसिम आंनि गोसो गोरबोनिफ्राय खुलुमनायखौ जासिहरबाय खुलुमबाय आब'मोन बावैसो आवगायाव जोंहा जोंनि सरगियारि आबौआ मोजां बाथ्रा बुंदों बिथाङा गावनि एक्सपिरियेन्सजों बुंदों गोबाव सम आबौखौ मोननाय लोगो मोनाखैमोन दिनै गोसोआ बेखौनो खांदों बे पृथिबियाव बे बुहुमाव जे दाउआसो सिगां फैखो बिमाया ना दाउदैयासो सिगां फैखो आंनि मोनसे सोंलु फैदों आरो आंनि बेक्तिगत भाबै बे दाउ बिमायासो सिगाङाव फैखो ना दाउदैयासो सिगाङाव फैखो ना दंफाङासो सिगाङाव फैखो ना बेगरासो सिगाङाव फैखो दा बे बुस्थुआ आंनाव सोंलु मोनसे जादों बिनि मुल कारनानो जाहैबाय जे दा दिनै लिडार जिथु बुंदों लिडार क्वालिटि মই বহুত সুখী হৈছোঁ আপোনালোকৰ মাইনাও আফাদত আজি প্ৰথমবাৰৰ বাবে মই সভাত উপস্থিত হৈছোঁ বহুত ভাল লাগিছে মই আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ মাইনাও আফাদৰ ভাইচ প্ৰেচিডেণ্ট মই দেখি আহিছোঁ মই এগৰাকী সমাজকৰ্মী তথা মই আমাৰ অসম চৰকাৰৰ বৰ্তমান অসম চৰকাৰৰ ST ডেভেলপমেণ্ট ৱেলফেয়াৰ বৰ্ডৰ উপসভানেত্ৰী হিচাপেও মই আছোঁ মই যদিও আপোনালোকৰ লগত আগতে জড়িত নাছিলোঁ তথাপি মই আমাৰ বড়ো জনগোষ্ঠীৰ পৰা চেষ্টা কৰিছোঁ আজি কেইদিনমান আগতেও মই আমাৰ চিফ মিনিষ্টাৰক মই এখন লেটাৰ দিছিলোঁ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ যিসকল জনজাতীয় মহিলা আহে বিশেষকৈ আমাৰ বড়োবিলাকে আহে ফুটপাথত দোকান দিয়ে মোৰ বহুত দুখ লাগে বহুত ৰ'দত বহুত বৰষুণত মই সেইকাৰণে মই CMলৈ লিখিছিলোঁ যদি আমাৰ এই বড়োসকলক যদি এখন মাৰ্কেট দিব পাৰে ফুটপাথত বহি দিব নালাগে যদি আমাক এখন আমাৰ গুৱাহাটীত এখন ভাল এখন উমেনবিলাকৰ কাৰণে এখন মাৰ্কেট দিব পাৰে মই নথৈ সুখী হ'ম মই CMলৈ লিখিলোঁ নেক্সট 1 উইকত মোক CMে ফোন কৰিলে মই মোবাইলটো চাইছোঁ চিফ মিনিষ্টাৰ আচ্ছা আজি কি কাৰণত ফোন কৰিলে ময়ো হতবাক হৈ গ'লোঁ যদিও CMে কোনো এজন ব্যক্তিক পাৰ্চনেলি ফোন নকৰে তেনেকৈ তথাপি মই ফোনটো অহা ৰেছপন্স দিছে আমাৰ জনজাতীয়সকলক ৰেছপন্স দিছে মোক ৰেছপন্স দিছে ডেট মিনছ আমাৰ সকলো বড়ো জাতিটোক এটা সন্মান দিছে তাৰপিছত মই ক'লোঁ আমাৰ যিসকল অসুবিধা আছে তাৰপিছত কৈছে কি মই আপোনাৰ কথাটো মই চিন্তা কৰিম আৰু আগন্তুক দিনত যিসকল আমাৰ গুৱাহাটীত যিসকল বড়ো মহিলাসকলে দোকান দি আছে তেওঁলোকৰ কাৰণে মই চিন্তা কৰিম আৰু বহুত সোনকালে এখন মই গুৱাহাটীত মিটিং এখন দিম নিশ্চয় মই আপোনালোককো যদি CMে সঁহাৰি দিয়ে তো মই আপোনালোকক এটা ভাল খবৰ দিব পাৰিম বুলি মোৰ বিশ্বাস আছে এনিৱে আমি বিভিন্ন ষ্ট্ৰাগল কৰি আহিছোঁ আমি বড়ো জাতিটোক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যিহেতু বহু বছৰ আমি আন্দোলন আপচোৱাছিলোঁ
আমি যেতিয়া মেট্ৰিক পাছ কৰি মই হোষ্টেলত আছিলোঁ তেতিয়া আমাৰ বড়ো যিসকল বড়ো আমাৰ হোষ্টেলত আছিলে ছোৱালী মই লগ পাইছিলোঁ কিন্তু খুব কম লগ পাইছিলোঁ তেওঁলোকে ইমানে ৰেগিং খাইছে তেওঁলোকে থাকিবই নোৱাৰিলে কিন্তু মই থাকিলোঁ যদিও মই থাকিছোঁ মই এডমিশ্যনৰ এক সপ্তাহ পাছত মই আকৌ ঘৰত যাবলৈ বাধ্য হৈছোঁ কাৰণ কিয় মোক ইমান মেণ্টেল টৰ্চাৰ কৰিছে এতিয়াও মোৰ স্পষ্ট মোৰ মনত আছে আপচু আন্দোলনত মানুহ লগাই মাৰিবি বন্দুক লৈ মাৰিবি বহুত এনেকুৱা ধৰণৰ মেণ্টেল টৰ্চাৰ কৰিছে ভাবিছিলোঁ মই থাকিবই নোৱাৰিম নেকি হোষ্টেলত নাই এইটো কৰিলে নহ'ব আমাৰ জনজাতীয় লোক একগৰাকী মহিলা হোষ্টেলত থাকিব পৰা নাই মই যিকোনো উপায়ে মই শিক্ষা গ্ৰহণ কৰি হ'লেও মই যাম তেতিয়া মই মঙলদৈ কলেজত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ তেতিয়াতো বহুত সৰুৱে আছোঁ ইমান ভালকৈ নাজানো তথাপি মোৰ যেতিয়া মোক মেণ্টেল টৰ্চাৰ কৰিলে মোৰ তেতিয়া মনত ভাবিল ঠিক আছে আপোনালোকে যিমানে মোক মেণ্টেল টৰ্চাৰ কৰক মোৰ এম্বিশ্যন হৈছে এডুকেশ্যন পঢ়িব লাগে মই পঢ়িব আহিছোঁ কিন্তু মই টৰ্চাৰ কৰা খাবলৈ নহয় কিন্তু মই ইয়াৰ পৰা নিশ্চয় কিবা এটা মই লৈ যাম কি লৈ যাম মই মনত ভাবিছোঁ যে মই আপোনালোকৰ পৰা এই যিখিনি মোক ৰেগিং কৰিছে সেই ৰেগিঙৰ শিক্ষা তথা মই মোৰ জীৱনত উন্নয়নৰ কাৰণে যিখিনি মোক লাগতিয়াল বস্তু সেই বস্তুৰে মই হোষ্টেলৰ পৰা লৈ যাম মই সেইখন কলেজৰ পৰা লৈ যাম কিন্তু আজি সৌভাগ্যৱশতঃ